Good morning friends, welcome to my channel. মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু এতিয়া আজি ৰাতি আজি 11 তাৰিখ আজি ভাবিলো এটা ব্লগ আৰম্ভ কৰো ভিডিও এটা কৰো যেহেতুকে মই বহুত দিন ভিডিও কৰা নাই সেইকাৰণে ভাবিলো ভিডিও এটা কৰো আৰু আশা কৰো আপোনালোকৰ সকলোৰে ভাল আৰু মোৰো ভালে যি সকলে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু যি সকলে অলৰেডি সাবস্ক্ৰাইব কৰি ৰাখিছে তেওঁলোকে প্লিজ লাইক আৰু কমেন্ট কৰিব ঠিক আছে তেনেহলে ভিডিওটো স্টাৰ্ট কৰো মোৰ দেখিছে নে এইবিলাক লকডাউনে একদম গোটে এখন হেৰি বনাই দিছে আৰু কিবা ট্ৰেডিং ওলাই আছে এগালমান কৰা নাই আজি ছোৱালীজনী মাতিছো তাকে আহে নেকি তাই ঘৰলে আহে তাই কৰি দিয়েহি আহি ঠিক আছে তেনেহলে ভিডিওটো শেষলৈকে চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিল থাম্বনেইলটো চাইছে কে গমে পাইছে মই আপোনালোকক দেখুৱাম মোৰ টেবুলখন আৰু টেবুলখন মই কেনেকৈ বনাইছো আৰু তাৰ আৰতনো কি আছে তাকে থাম্বনেইল চাই গমে পাইছে ঠিক আছে আহকচোন টেবুলখন চাওঁ এইখন মোৰ টেবুলখন এখন মই এনেকৈ সজাই থৈছো একচুয়ালি এটো কি হয় হেতুকে আপোনালোকক দেখাম আজি আৰু আপোনালোকেও ঘৰত যদি চেষ্টা কৰে এনেকুৱা কৰি টেবুল এখন বনাব পাৰিব ঠিক আছে তেনেহলে আহকচোন চাওঁ আৰু মই আপোনালোকক বেক কেমেৰা কৰি ভালকৈ দেখুৱাই আছো এইখন টেবুলখন একচুয়ালি এখন টেবুল নহয় ইয়াতে মই এনেকৈ ধুনীয়াকৈ টেডি বিয়াৰ দুটা থৈ দিছো আৰু এখন দেখাতটো পুৰা ধুনীয়া টেবুল এখন হয়নে কিন্তু এখন টেবুল নহয় দেখুৱাইছো ৰব দেই এইয়া উঠুৱাই দিছো আপোনালোকৰ এইয়া চাওক এটো হয় ট্ৰাংক এটো মই লগত নিয়া ট্ৰাংক হয় বিয়াত কিন্তু হাজবেণ্ডে এইবিলাক কিবা কিবি আৰু কালাৰ আনি পিনে ভিতৰটো কালাৰ মাৰিলে আৰু এনেকৈ মানে তেওঁৰ নামটো লিখি থৈছে ইয়াত মই কাপোৰ থৈছো ভিতৰত মানে কিছুমান কাপোৰ থৈ দিছো আৰু এনেকৈ তলত থলে যিহেতুকে বেয়া হ'ব বা হাৰিবলে মুচিবলে ফ্লোৰখন বেয়া হ'ব সেইকাৰণে মই এই টেবুলখনৰ ওপৰত এনেকৈ থৈছো এইখন মানে আপোনালোকেও এনেকৈ ট্ৰাংক মানে যিসকলৰ ঘৰত ধৰক আছে এনে ইউজ কৰা নাই থৈ দিছে এনেকৈ টেবুল বনাব পাৰে দেখিবলৈ বিৰাটে ভাল লাগে আৰু ইয়াত মানে এনেকৈ ধুনীয়াকৈ টেবুলখন পাৰি থৈছো ইয়াত মই কাপোৰ মানে কিছুমান কাপোৰ জাপি ৰাখিব পাৰি আৰু অকল কাপোৰ বুলিয়ে নহয় আপোনালোকে বহুত বিভিন্ন ধৰণৰ বস্তু সৰুসুৰা বস্তু ৰাখো বুলিলে ৰাখিব পাৰে সেইটো মই ভাবিলো ট্ৰাংকটো এনে যেতিয়া ওপৰত আছিলে স্লেপৰ ওপৰত ৰাখি দিয়া হৈছিলে গতিকে ভাবিলো সেইটো এটা ভাল ইউজ কৰা যাওক যেহেতুকে আৰু এনেকুৱা এখন চকী চবৰ ঘৰতে থাকে এনেকুৱা এখন চকী ক'বৰ পৰা আহি ডাইৰেক্ট কাপোৰবোৰ পিন্ধি পিনে ইয়াতে ৰখা হয় চবৰ ঘৰতে থাকে এনেকুৱা চকী চ' সেইকাৰণে মই ভাবিলো চকীখন আছে যিহেতুকে ট্ৰাংকটো এনেই আছিলে তাৰ এটা ভাল ইউজ কৰা যাওক সেইকাৰণে মই এনেকৈ থলো আপোনালোকে চেষ্টা কৰি চাব আৰু কমেণ্ট কৰি জনাবচোন মোৰ আইডিয়াটো কেনেকুৱা লাগিলে ইয়াৰ ভিতৰত ঢেৰ কাপোৰ সোমাই আছে বহুত কাপোৰ সোমাই ৰাখিব পাৰিছো আৰু ওপৰত মই এনেকৈ ধুনীয়াকৈ সজাই থৈছো আৰু কিবাকিবি সজাবলৈ আছে মই এইখিনি এই ৱালখনত মই ভাবিছো মানে ভিডিঅ' কৰিবৰ কাৰণে এইখিনিত মই ভালকৈ ডেক'ৰেশ্যন কৰিম আপোনালোকক দেখাম বাৰু পাছত আৰু এতিয়া এনেকৈ আছে বস্তু অলপ অৰ্ডাৰ দি থৈছো অনলাইনত অহা নাই সেইখিনি আহিলে মই এনেকৈ ডেক'ৰেশ্যন কৰি জনাম কাহ হৈছে মানে কফ চফ নাই এনেই আৰু ঠিক আছে তেনেহ'লে জনাবচোন দেই টেবুলখন কেনেকুৱা লাগিলে আৰু এটা বস্তু আপোনালোকক দেখাবলৈ আছে যিহেতুকে সকলোবোৰ বস্তু মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ইউটিউবৰ জৰিয়তে ভাবিলোঁ সেই দুটা বস্তু আহিছে যেতিয়া একচুৱেলি অনলাইন অনা হয় অৰ্ডাৰ কৰি ৰাখিছিলোঁ মই আহিছে যেতিয়া আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ তাৰ আগতে মই কিবা এটা খাই লওঁগৈ এতিয়া ৰাতিপুৱা 10টা বাজিলে মই ব্ৰেকফাষ্ট কৰিলোঁ কিন্তু ব্ৰেকফাষ্ট মানে আজি তেনেকৈ কৰা নাই অকল চাহ আৰু বিস্কুট তেনেকৈ খালোঁ সেইকাৰণে ভাবিলোঁ ভাতটো সোনকালে বনাই খাই লওঁ ঠিক আছে তেনেহ'লে আজি এনে চিম্পল কিবা এটা বনাম আৰু খাম তাৰপিছত আপোনালোকক ভাত খাই লগ পাই আছোঁ ভাত খাই আজৰি এতিয়া 2টা বাজিলে সেইকাৰণে ভাবিলোঁ অলপ ৰেষ্ট কৰি লওঁ আৰু তাৰ আগতে মই যে আপোনালোকক কৈছিলোঁ দেখুৱাম বুলি একচুৱেলি মই বেড কভাৰ দুখন আনিছিলোঁ অফাৰত আছিলে মিছ' বস্তুবিলাক খুব ভাল হয় আৰু মিছ' এনেকুৱা এটা এপছ হয় যিটোৰ জৰিয়তে আপোনালোকে অনলাইন বিজনেছ কৰিব পাৰে আৰু খুব ভাল হয় আৰু কাপোৰবিলাকৰ কোৱালিটি খুব ভাল হয় আৰু মই অৰ্ডাৰ কৰিছোঁ 2খন বেডশ্বীট এইখন হৈছে ফাৰ্ষ্টখন এইখন ইমান ধুনীয়া দেখিছেনে মানে এইটো মানে এইটো মাজত থাকিব এইটো ছাইডত থাকিব এনেকুৱা এইখন হয় কালাৰ কম্বিনেশ্যনটো দেখিছেনে কিমান ভাল কিমান ধুনীয়া আৰু এইখন পিয়ৰ কটন হয় ইয়াৰে লগতে এই দুটা মানে পিলো কভাৰ দিছে পিলো কভাৰকেইটাও যথেষ্ট ধুনীয়া হয় দুটা পিলো কভাৰ দিছে তাৰপিছতে আৰু এখন আছে এইখন ব্লু হয় এইখনো বিৰাট ভাল লাগিছে দেখিবলৈ এইখন হয় গোটেই মানে ফুল হেৰিখন ব্লু হয় এনেকুৱা ব্লু ডাঙৰ ফুল থকা আৰু ইয়াৰ লগতো দুটা পিলো কভাৰ দিছে পিলো কভাৰ কিটাও ডাঙৰ হয় যথেষ্ট মানে সাইজৰ আৰু এয়া দুটা পিলো কভাৰ দিছে
ইমান ভাল লাগিছে ন দেখিব আপোনালোকে ঠিক আছে ফ্ৰেণ্ডছ মোৰ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ ইয়াতে শেষ কৰোঁ বেছি দীঘলীয়া হ'লে আপোনালোকৰো চাই বৰ লাগিব নহয় জানো ঠিক আছে তেনেহ'লে আজিলৈ বাই বাই ভালকৈ থাকিব সুস্থ থাকিব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব শেষত ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে ঠিক আছে বাই বাই